নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। নিযুক্তি পৰীক্ষাত অনৱতীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে গুৰুত্বপূৰ্ণ কথা। ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ৰাণীৰ কাহিকুছিত উপস্থিত হৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ সন্দৰ্ভত উল্লেখ কৰে যে পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা পৰীক্ষাৰ্থীসকলক মাচুল ঘূৰাই দিয়া হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা ফলাফল এমাহৰ ভিতৰত ঘোষণা কৰাৰ চেষ্টা কৰা হ'ব বুলি জানিবলৈ দিয়ে। উল্লেখ্য 21 আগষ্টৰ পিছত আজি অনুষ্ঠিত হৈছে এই নিযুক্তি পৰীক্ষা।